স্বাগতম নতুন এটা ব্লগলৈ। আৰু আজি বিশেষ কি ক'ম আৰু মানে সংগীতাৰো বেমাৰ হৈ আছে আৰু অহাকালি তাইক লৈ যমুনামুখ লৈ যাম হস্পিটেলত। আৰু এতিয়া মই গৈ আছোঁ যমুনামুখ চিলিণ্ডাৰ লৈ, মানে চিলিণ্ডাৰ শেষ হৈ গৈছিল, এতিয়া আজি যাম, মই ভৰাই লৈ আহিম। চ' ব'লক যাওঁ আৰু ব'লক গৈ এয়া চাওঁ, চিলিণ্ডাৰটো খুলি লওঁ। কাৰেণ্টটো নাই নেকি? কাৰেণ্টটো নাই। চিলিণ্ডাৰটো খুলি থোৱা আছে, এইটো মই ওলাই দিওঁ। চাওঁ, অকলে ওলাই আছোঁ, অকলে লৈ আহিলোঁ। চিলিণ্ডাৰ লৈ আহিলোঁ, ইফালে বাইকো থোৱা আছে। এতিয়া আমি যাম লাহেকৈ। এইখন আমি মেৰিয়াই দিওঁ। হৈ গ'ল। এতিয়া হেলমেটটো লৈ লওঁ আৰু চাবিটো লৈ ল'লোঁ। চ' গাইছ, টাটা বাই বাই, আহি লগ পাম আকৌ। চিলিণ্ডাৰটো খালী চিলিণ্ডাৰ দি ভৰা চিলিণ্ডাৰটো লৈ আহোঁগৈ। চ' বাই বাই। চ' গাইছ, মই আহি পালোঁ আৰু চিলিণ্ডাৰটো লৈ আহিলোঁ। চিলিণ্ডাৰ অলৰেডি ফিটিং কৰি দিলোঁ। ব'লক দেখুৱাম আপোনালোকক। এয়া ফিটিং কৰিলোঁ, তেতিয়া আৰু চিন্তা নাই। চ' গাইছ, আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিলোঁ। চ' বাই বাই, টাটা, ভাল থাকিব, হেপী থাকিব।